নমস্কাৰ জনাইছোঁ মোৰ আজি অন্য টিভিটিলৈ। তো আজি যিহেতুকে শাওণ মাহ আহি আছে, তো তাৰ কাৰণে মানে আমাৰ পইচাৰা বাৰগোপাল পতা পুখুৰী পাৰত মানে এটা শিৱলিংগ স্থাপন কৰিব আৰু শিৱলিংগটো ধুনীয়াকৈ মাৰ্বল পথৰেৰে বনাই আনিছে। তো বনাই আনিছে আমাৰ গাঁৱৰে দাদা হয়, তো লংকেশ্বৰ বেজবৰুৱা ডাঙৰীয়া। তো আজি তেওঁ ইয়াত তাত মন্দিৰত ধুনীয়াকৈ শিৱলিংগ স্থাপন কৰিব। তো সেইকাৰণে সকলোকে নিমন্ত্ৰণ দিছে আৰু সকলোৱে আহিব আজি, যিহেতুকে আমাৰ গাঁৱৰো গোটেই ল'ৰাখিনি আছে লাগি কষ্ট কৰি তো মন্দিৰটোৰ নামত। তো সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ আমিও যাওঁ মন্দিৰত। আৰু এতিয়া বৰ্তমান গা পা ধুই ৰেডি হৈ ল'লোঁ আৰু এতিয়া বৰ্তমান মন্দিৰলৈ যাম। তো ধুনীয়াকৈ মন্দিৰত যাই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'বিলাক দেখুৱাম, তাৰে দৃশ্যবিলাক। তো পূজাৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ, তো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব আৰু সকলোৱে কমেণ্ট কৰিব হৰ হৰ মহাদেৱ বুলি। তো বলক ভিডিঅ'টো একদম। ফাইনেলি গাইজ আহি পালোঁ আমাৰ মন্দিৰ। তো মন্দিৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, তো চাওকচোন। তো এইটো হৈছে আমাৰ সৰু শিৱ মন্দিৰ আৰু এইফালে হৈছে মেইন মন্দিৰ গোপাল মন্দিৰ এইটো। তো ইয়াতে শিৱলিংগ স্থাপন কৰিছে। তো এইখিনিতে আছে শিৱলিংগটো, শিৱলিংগটো দেখুৱাম যাই ওচৰত। তো এইটোৱে হৈছে মাৰ্বল পাথৰেৰে বনাই আনিছে শিৱলিংগ। তো শিৱলিংগটো যিহেতুকে আনিছে সেইটো পূজা পাতল কৰি আছে। আৰু এতিয়া মই এনেকৈ অকণমান এইফালে আপোনালোকক এনেকৈ দেখুৱাই আছোঁ ধুনীয়াকৈ। তো মানে এই ভিডিঅ'টো 7 জুলাইৰে আছিল, তো এডিট কৰোঁতে অলপ সময় লাগে নে, সেইকাৰণে মানে ময়ো কামত ব্যস্ত থাকোঁ, সেইকাৰণে দেৰি হৈ গ'ল। তো কোনোৱে বেয়া নাপাব, তো ভিডিঅ'টো চবে চাব। আৰু ইয়াতে আপোনাৰ চম্পা বেজবৰুৱাৰ নাম আছে। তো আগতে এটা ভিডিঅ' দিছিলোঁ মই, নলবাৰীত মানে চম্পা বেজবৰুৱাৰ নাম ধৰিছিল। তো সেই নামটো আপোনালোকে বহুতখিনি মৰম দিছে, বহুতখিনি ছাপোৰ্ট কৰিছে। তো মোৰ কাষতে থকাজন হৈছে লংকেশ্বৰ বেজবৰুৱা। তো তেখেতে এই শিৱলিংগটো ইয়াতে দিছে আৰু সেইকাৰণে তেখেতক অকণমান দেখুৱাই দিছোঁ। আৰু এইফালে আছে আমাৰ গাঁৱৰে ডিম্বেশ্বৰ বেজবৰুৱা ডাঙৰীয়া। তো তেওঁকতো সকলোৱে চিনিয়ে পায় আৰু সেইকাৰণে মানে যিহেতুকে মন্দিৰৰ লগত জড়িত হৈ আছে, তো তেওঁ সেইটো ইয়াতে ধুনীয়াকৈ আছে। আৰু এইফালে এইজনে হৈছে আমাৰ লংকেশ্বৰ বেজবৰুৱা ডাঙৰীয়া আৰু এইটো হৈছে আমাৰ টিকু। তো গোটেইকেইজনেই আছোঁ আমি ধুনীয়াকৈ বহি। তো বলকচোন নাম শেষলৈকে চাব। তো এইফালে হোম পুৰি আছে আৰু এয়া লংকেশ্বৰ বেজবৰুৱাৰ লগত হোম পুৰাৰ হেৰি কৰি আছে। তো এইফালে আমাৰ নাম পাৰ্টি আহি গ'ল চম্পা বেজবৰুৱা। তো নামৰ কাৰণে ৰেডি হৈছে। তো এতিয়া আপোনালোকক অকণমান নাম দেখুৱাম, তো চাওকচোন। বাবু আপনি
আৰু এইফালে হৈ গ'ল নাম আৰু এতিয়া আমি মানে শান্তি লোৱাৰ কাৰণে ৰেডি হৈ গ'লোঁ আৰু গোটেইকেইজনে ইয়াতে শান্তি লৈ আছে আৰু এইফালে আপোনাৰ বামুণে মন্ত্ৰ পঢ়ি আমিও যদিকে ভগৱানৰ ওচৰত আহিছোঁ সেইকাৰণে সেৱা এটা কৰি ল'লোঁ আৰু এনেকৈ গোটেইবিলাকে বহি লৈছোঁ সেৱা কৰাত আৰু মানে দুই এজন থিয় হৈ আছে মানে তেওঁলোকে বহিব নোৱাৰে সেইকাৰণে তো ময়ো এনেকৈ ইয়াতে অকণমান দেখুৱাই দিলোঁ আপোনালোক আৰু হৈ গ'ল ফাইনেলি মানে আমাৰ বাৰগোপাল পটাপুখুৰী পাৰৰ যিহেতু প্ৰসাদ মানে ভোগ বিতৰণ কৰিছে তো ভোগ মানে খিচাৰি বুলি কওঁ আমি তো খিচাৰি হৈ গ'ল আৰু এই খিচাৰিখন